আজি মই ওলাইছোঁ এটা ড্ৰোণীৰ যাত্ৰালৈ। ট্ৰেইন আছে গুৱাহাটীৰ পৰা আৰু গুৱাহাটীলৈ যাবলৈ আকৌ আমি জনশতাব্দী ট্ৰেইনত যাব লাগিব। তাৰ আগতে ঘৰৰ পৰা যাব লাগিব টেম্পোত। টেম্পো চলোৱাজন ঘৰৰ দৰে হোৱাৰ বাবে টেম্পোৰ ভাড়াও নল'লে। যোৰহাট ষ্টেচনলৈ যাবলৈ আকৌ এতিয়া উঠিব লাগিব ৰিক্সাত। ঘৰ ক'ত? ফেমিলি বিহাৰত আছে নে ইয়াত আছে? ইয়াত অকলে আছে আপুনি? ৰিক্সা চলোৱাজনৰ পৰা তেওঁৰ পৰিয়ালৰ বিষয়ে গম পালোঁ যে তেওঁৰ সম্পূৰ্ণ পৰিয়াল বিহাৰত আছে। তেওঁৰ ল'ৰা দুটাই বিয়া পাতি বিজনেছ কৰি আছে আৰু তেওঁ অকলে ইয়াত ৰিক্সা চলাই ধন ঘটি আছে। আমাৰ ডেকা ল'ৰা এটাই হয়তো এনেদৰে বেলেগত থাকি ধন ঘটিবলৈ চিন্তা কৰিব, কিন্তু এই বৃদ্ধ অৱস্থাত এওঁলোক অকলে এনেদৰে বেলেগত থাকি কেনেকৈ ধন ঘটি আছে বাৰু? আৰু এয়া কথা পাতি মেলি পাই গ'লোহি ষ্টেচন। সেইখন জনশতাব্দী ৰৈ আছে। আৰু এই যাত্ৰাৰ মোৰ লগৰী ৰাহুল আৰু কৃষ্ণ দুয়োটায়ো সময়ত আহি পাই গ'লহি। আৰু এয়া জনশতাব্দী ট্ৰেইন যাত্ৰা কৰিবলৈ সাজু হৈ আছে। ট্ৰেইনত জোতা পিন্ধি নাযাওঁ, চেণ্ডেল পিন্ধিহে যাম, অকণমান আৰামত যাম। ট্ৰেইনত যি খাদ্য বিক্ৰী কৰা হয় এনেকুৱাই বেয়া খাবলৈ, সেইকাৰণে আমি ভাবিলোঁ বাহিৰৰ পৰাই লৈ যাওঁ। ভোকে ধৰিলে খাম বুলি অনা ৰোল মৰিয়নি নাপালেগৈ। কৃষ্ণৰ বোলে ভোকত একেবাৰে পেট চিকুট মাৰি ধৰিছে, সেইবাবে ৰোল উলিয়াই আৰু খাই পেলোৱাই হ'ল। আৰু এজনে দিনতে মাল খাই ফিটিং হৈ পৰি আহিছে, একো গম নাপায় পৃথিৱীৰ কথা। ট্ৰেইনৰ লাষ্টৰ ফালে বহিলোঁ কাৰণে ট্ৰেইন প্ৰায় একেবাৰে খালীয়ে দবা, সেইবাবে শুইছোঁ, বহিছোঁ, থিয় হৈছোঁ, সকলো কৰিছোঁ আৰু। এই শতাব্দীখনৰ ছিটকেইটা এটাই প্ৰব্লেম, একদম চাওকচোন কিমান চিধা চিধি। ইয়াত কোনো আৰাম কৰিবলৈ জেগা নাই, একো অৱস্থাই নাইকিয়া হৈ যায়, কঁকাল বিষাই যায়গৈ। এওঁলোক কি ভাবি পেলাই বনালে তেওঁলোকেহে জানিব আৰু। আজি কেইবছৰমানৰ আগত ভাল আছিলে, কিন্তু এতিয়াহে এনেকুৱা কৰি দিলে। খিৰিকী কাষত বহি আহি প্ৰাকৃতিক সৌন্দৰ্য চাই অহাৰ মজাই বেলেগ, কিন্তু খিৰিকী কাষত যদি দুজন বন্ধু একেলগে বহি আহে তেতিয়া কেনেকুৱা অৱস্থা হয়। এইবাৰ ট্ৰেইনত বাৰ্গাৰ এটা খাওঁ বুলি ভাবিলোঁ, সেইবাবে এটা বাৰ্গাৰ 60 টকাৰে কিনি তিনিটাই ভগাই খালোঁ। 3-4 দিনমানৰ পুৰণি ভাজি ভৰাই পেলাই বাৰ্গাৰটো বনাই দিছে নেকি, এনে বেয়া, খাবলৈ নহয়। ট্ৰেইনখন ৰখাবলৈ পালেহে লামডিঙত। দুইটা আকৌ নামি গ'ল কিবা এটা কিনিবলৈ। কি আনিছেনো চাওঁচোন ইহঁতি। আন্দা আনিছে। আৰু সেয়া পোহৰ ফালি ধৰিত্ৰীলৈ নামি আহিছে আন্ধাৰ দেৱী। আৰু সৌজন চন্দ্ৰমামা। মামা শব্দটো কিমান বাৰু গভীৰ শব্দ ন? যেতিয়া জীৱনত অন্ধকাৰ নামি আহে তেতিয়া মা মা বুলি দুবাৰ মতাৰ পাছত সঁচাকৈ মামা থিয় দিয়ে। কিন্তু সেই কংস মামাকেইটা নহয় বাৰু। কথা এটা দেখি ভাল লাগিলে। তলত সেই 2 টকা এটা পৰি আছিলে, সেই চাহ বিক্ৰী কৰা মানুহজনে 2 টকাটো পাই সেৱা এটা কৰি এই চিটটোতে থৈ গুচি গ'ল। আৰু তাৰ অকণমান পাছত কৃষ্ণৰ পকেটত সেই পইচাটো নিজে নিজে কেনেকৈ সোমাই গ'ল জানো। আৰু সেই ফূৰ্তিতে কৃষ্ণই আমাক লাল চাহো খোৱালে আৰু উপহাৰ হিচাপে কৃষ্ণক দিলে এইটো। আৰু এয়া ৰাতি 10 বাজিছে আৰু আমি সোমাইছোঁহি গুৱাহাটীত। কিবা লণ্ডনত সোমোৱা যেনহে লাগিছে, কিন্তু এই ঠেলা চেলাবোৰে কৈ দিলে যে এখন গুৱাহাটীয়ে। আৰু আমি এয়া পাই গ'লোহি গুৱাহাটী পল্টন বজাৰ। এনেকুৱা মানুহৰ ভিৰ নহয় ষ্টেচনটোত, বাপৰে। মানে আজি চাকৰিৰ এপইণ্টমেণ্ট ল'বলৈ গোটেই ৰাইজ, গোটেই অসমৰ পৰা আহিছে যে, সেইবাবে ইমান ভিৰ হৈছে আজি। যাকে নহওক বন্ধুসকল, কাইলৈ আকৌ এটা নতুন যাত্ৰা কৰিম আমি গুৱাহাটীৰ পৰা একেবাৰে UP লৈ। সেই ভিডিঅ'টো পুনৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।